Hey Raj, welcome to second channel Bhoira Blog to Raj. অকল গৰে মাৰি টাইম আইছিলো কাপোৰ লবা কিন্তু কাপোৰ নহলে ইদৰ কাপোৰ লবা আছিল তো মনটো মই আমি হনমনি আছিলো তো আমি গেলামাল লৈ যাব ওলাইছো তো গেলামাল জিন্দাবাদ আৰু ৰাজ মনটোক মোৰ আগৰ ভিডিঅ'টো লগ পাইছা আপোনালোকে কথা হ'ল কি কমবা আহিলি খালি খাওঁ থাকে জো আজি ছয় একেলগে তোক আজি ডগুৰি খুৱাম ডগুৰি আৰু ৰাইজ আমি যাই আছো বৰ্তমান চব বেংগলী মানুহ এইবিলাক চব বেংগলী Searching for greatness in a sea of the dying and shameless a sea of the aimless I don't wanna be one of the মই বৰ্তমান পালো জাৰপাৰা তো জাৰপাৰা ৰাইজক মাতি যাওঁ ও জাৰপাৰা ৰাইজ ভালে আছে না পুৰা ৰাস্তাই খালি লকডাউন বৰাবৰ হৈছে কিন্তু লকডাউন নহয় কিন্তু লকডাউন বৰাবৰ আছে পুৰা আছে হেৰে আমানিকা হৈ আছে nameless I'ma wake up with the mindset that one day I'm gonna make it and I don't think I'll be fine if I don't break my limitations don't try to stop me I exist to write my own story I'll make it তো এনেকৈ আহি আমি পালোঁ ছয়গাঁও তো কাপোৰ চাব পাৰে আপোনালোকে আমিও চাম তো কাপোৰটো আমি ল'ম মজাটো আপোনালোকে লওক এইফালে কাপোৰটো বলকচোন ভিতৰত কি কাপোৰ আছে চাই লওঁ ৰাইজ সোমাই আহিছোঁ দোকানত চাই লওঁ গোটাই কাপোৰ গোটাই উঠি লৈ যাম নেকি আজি কাপোৰ এৰবে কি ক নিয়া নেকি কাপোৰ উঠে গোটাই নিব লাগিব মিলাই ফেলে লৈ যাম ৰাইজ কাপোৰ চাইছে বহুত ভাগৰ লাগিল বৰ্তমান হোৱা নাই হ'ব আৰু দামটো মিলিলে এইফালে আমি পুৰা খাব যাম মনটো পেলাই তামোল খাব আজি তাক খুৱাই ল'ম আগতে তামোল খালে খাওঁকৈ থাকে তাক খুৱাই ল'ম বলকচোন হোৱাৰ আগতে তো এনেকৈ লম্পেণ্ট বিচাৰি আমি আহি পালোঁ বিল্ডিঙৰ ওপৰ চাব পাৰে ছয়গাঁও বিল্ডিঙৰ ওপৰ আহি পালোঁ আৰু ইফালে চাই লওঁ গোটাই ছয়গাঁওখনে আপোনালোকক দেখাই দিছোঁ তো চাব পাৰে গোটেই ছয়গাঁওখন তো এনেকুৱা ছয়গাঁওখন ওলাইছোঁ মানে আজি বেলেগ এটা মানুহ দেখা পালি মোৰ ভিডিঅ'ত তো কাপোৰ লোৱা হৈ গ'ল চিনেমেটিক শ্বট এটা দিলোঁ কেনেবা পালে দে আৰু তো লৈ ল'লোঁ কাপোৰ চাপোৰ কিবা অলপ খাই লওঁ বহুত ভোক লাগছে পৰঠাৰ কাৰণে বহুত যাইছোঁ বিচাৰি তো এইফালে চাব পাৰে আমাৰ বিশেষ ব্যক্তি সন্মানী মোৰ ভিডিঅ'ত আহি আছে অতি শীঘ্ৰে আপোনালোকে চাব চব ৰক্ষাই খাবৰ কাৰণে ৰখি আছে খালি ভোক খাই হয়নানমণি হাত ভালি বাকী যিয়ে নহওক তো আহি গ'ল গৰম গৰম পৰঠা আৰু মনটোক যে কৈছিলোঁ আপোনালোকক ডগুৰি খুৱাম বুলি ডগুৰি খুৱাম কিন্তু আখানে খুৱাম বেছি নহয় ডগুৰিৰ আখানে সদায় তো খাওয়া শেষ হৈ গ'ল আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই আৰু লাষ্ট টাইমত আপোনালোকক এইটো দেখাই দিছোঁ শ্বপিং মল হয় ভিতৰৰ ফালে আপোনালোকক দেখাইছোঁ তো বকত হৈছে শ্বপিং মল হয় এইটো ভিতৰৰ ফালে আপোনালোকক দেখাই দিছোঁ চাই ল'ব